জানো আধা ঘণ্টামান আছে নেকি আছে কি হ'ল এনেকে তললে মুখে ওলমি আছ যে এই মূৰৰ বিষৰ টেবলেট খালো পেট্ৰলে যাব বুলি এনেকে আছো পাগল পাগল তহঁতৰ নিচিনা বন্ধু থকাকে নথকাই ভাল দেই কি হ'ল কালি মোৰ এক্সিডেণ্ট হৈ পেলাই হাত এখন ছিগি থাকিলে এটা খবৰ কৰিবলৈ নগলি নে হ'ব দে একো নাই নেক্সট হাতটো যেতিয়া ছিগিব তেতিয়া খবৰ ল'বলৈ যাম কালি ন মই ৰাতিপুৱা এটা সপোন দেখিলো এইবোৰ সপোন দেখি লাভ নাই একো সঁচা নহয় সেইটো বাৰু হয় মই যে তোৰ পৰা যে ধাৰ যে লৈছিলো পইচা সেইখিনি পইচা নো মই তোক দিম সঁচা হয় পইচা দেখিলে হয় নহয় খেলিব লাগিব ভাই নবহিবি এনেকুৱা মৰম নে ভাই হলে এনেকুৱা হব লাগে কৌ মৰম চম নহয় ই আজি মোৰ পেণ্টটো পিন্ধি আহিছে সুমনে মোৰ পৰা পইচা ধাৰলে লৈছিলে আজি বহুত দিন হ'ল ঘূৰাই দিয়া নাই কেলে দিয়া নাই বে জানো সি মোক কেলে ঘূৰাই দিয়া নাই তই দম এটা দিলে ঘূৰাই দিব নে কি ক'ত আছে এই তাতে বহি আছে পইচা নাই ই মিছা কথা কৈছে ই জেপত বহুত পইচা লৈ পেছে এনেকুৱাই ধুনীয়া গালত এটা পিম্পল এটাও নাই মোৰ গাৰ্লফ্ৰেণ্ডজনী ইমানেই ধুনীয়া চানি লনিয়ে পাত্তা নাপায় লোৱাহঁত মোৰজনী ইমানেই ধুনীয়া কেৰাহী পকৰতেও পাত্তা নাপায় ৰাতিটো বিচাৰি ফুৰিছে দেই কি হ'ল কান্দি আছ মৰি থাকিলে তোৰ কোনোবা মিতিৰ হয় নেকি তোৰ লগৰ হয় তোৰ ঘৰৰ ওচৰৰ হয় নেকি তেতিয়াহ'লে হয় ক'ত কোনো নহয় কান্দি আছ কেলে তেতিয়াহ'লে মোক দুটকা এটা দিবলৈ আছিলে মৰি চেক কৰ চবতে চেক কৰিলো